Hi guys, welcome to my YouTube channel. আজি লখিমপুৰৰ দাঁত নাক আৰু আজি অলপ ডক্টৰ মানে কথা পাতিম তো সবে কৈ থাকে যে আমাৰ ডক্টৰ কোন ভাল আৰু এনেকৈ মেডিচিন ডক্টৰ কোন ভাল সাৰ্জিকেল ডক্টৰ কোন ভাল তো বেষ্টতকৈ বেষ্ট এটা আছে তো বেষ্টতকৈ বেষ্টটো মই ক'ম আৰু জেগাত নাযাওঁ অকল এজনৰ ওচৰত যাম এইটো হ'ল দাঁতৰ ডক্টৰটো হ'ল মোৰ লগৰ ল'ৰা হয় আৰু ENTও ডক্টৰ মোৰ ঘৰৰ ওচৰৰে হয় তো তাত নাযাওঁ মই অকল নামখিনি কৈ দিম আৰু ভিডিঅ' আপোনালোকে চাই থাকক যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব এতিয়া মূৰত বলক এতিয়া মই গৈ আছোঁ আপোনালোকে চাই থাকক আৰু এতিয়া যিটোত যাম চেম্বাৰ এখনত যাম এই য'ত আপোনালোকে অকল ভিডিঅ'টো চাই থাকক আৰু বেছিতকৈ বেছি ভাল বুলি যে যিটো কৈছিলোঁ চবৰে এটা ব্ৰেইন থাকে তো এতিয়া চবতকৈ ভাল হৈ আছে মেডিচিনৰ ভিতৰত বেটাই দলে পাৰফেক্ট হৈ আছে আৰু আপোনাৰ ENTৰ PP চুতীয়া বুলি মোৰ ঘৰৰ ওচৰতে থাকে চেতিয়াঙত তো এজন ভাল আৰু সাৰ্জিকেলৰ প্ৰবীণ মিলি আৰু চবৰেতো সৰু সুৰা বেমাৰ হৈয়ে থাকে ডক্টৰৰ মানে এতিয়া ডেণ্টিষ্টৰটো চবৰে প্ৰব্লেম হৈয়ে থাকে কিছুমানে দাঁত লগায় কিছুমানে দাঁত চফা কৰে কিছুমানে দাঁত তো সেইটো কাৰণে এতিয়া তালৈ গৈ আছোঁ চাওক কিমান মানুহ হয় লোকেশ্যন হ'ব আপোনাৰ কি টাউন মেডিকেলৰ ফ্ৰণ্টত তো আজি ময়ো ফাৰ্ষ্ট টাইমে গৈ আছোঁ তো যিহেতু মোৰ লগৰ ল'ৰা হয় তেনেকৈ লৈ আহিছে বা ভাল লাগিলে চাই লখাবত কেতিয়াবা যাবলৈ মন যায় এনেই যাব মন যায় কিন্তু এনেই চুৰ কৰি যাব মন নাই এনেই যাবলৈ মন যায় এদিন কেনেকুৱাকৈ মানুহবিলাক থাকে এনেই চাবলৈ মন যায় মানে ফিল্ডটো কেনেকুৱা হয় হায়াৰ ছেকেণ্ডাৰী স্কুল এইখনতে পঢ়িছিলোঁ আগতে যেতিয়া যি নেকি মানে ৰিজাল্ট বহুত ভাল হয় চিট পৰীক্ষা দিব লাগে ক্লাছ 5ত যেতিয়া এডমিশ্যন লওঁ আমাৰ দিনত তো আজিকালি ডাইৰেক্ট এডমিশ্যনটো এইটো কাৰণে ৰিজাল্ট ইমান ঠিক ঠাক নহয় আজিকালি এইটো হয় বেটাই দলে আপোনালোকৰ ইয়াত মানুহ ভৰ্তি হৈ থাকে আপোনালোকে চাব পাৰে সেইটো দেখিছে এইটোৱে এতিয়া জাষ্ট আহি পাইছোঁ এতিয়া চাম এতিয়া ভিতৰত কি আছে আৰু ৰিচিপশ্যনৰ কোন আছে আপোনালোকক দেখাই আছোঁ বলক ভিতৰলৈ ৰিচিপশ্যনত আহি পালোঁ আপোনাৰ নামটো ক'ব আপোনাৰ নামটো মোৰ নামটো শ্ৰী দুলুমণি বৰা ইয়াতে মানে স্কেনিং চব কৰা হয় ইয়াৰ এইটো এৰিয়াটো আপুনি কৈ দিয়ক অলপ মানে মানুহ জনাকৈ অলপ কোন কি বহে আমাৰ মেইন মানে ক্লিনিকটো আমাৰ ডক্টৰ ৰঞ্জন বৰা ছাৰৰ তেওঁ আমাৰ মানে ডক্টৰ হয় ছিনিয়ৰ ডক্টৰ তাৰপিছতে আমাৰ ডক্টৰ পাৰ্থপতি আমাৰ ইয়াত পেচেণ্টবোৰ আহে বিভিন্ন ধৰণৰ পেচেণ্টো আহে কোনোবা আহে স্কেলিং কিছুমান আহে RCT কৰিবলৈ পেচেণ্টক আমি সোধোঁ আপোনাৰ কি হৈছে কি নাই হোৱা পেচেণ্টক আমি চাই পেলাই নি আমি এক্সৰে কৰোঁ এক্সৰে কৰি পেলাই নি তেওঁ দাঁতৰ বিষয়ে আমি যিখিনি আমি এক্সৰেখনত পাওঁ সেইখিনি আমি তেওঁক বুজাই দিওঁ যে এইটো আপোনাৰ দাঁতটো RCT কৰিব লাগিব বা আপোনাৰ দাঁতটো এক্সটেনশ্যন কৰিব লাগিব যদি RCT কৰে তেতিয়াহ'লে আপোনাৰ দাঁতটো সম্পূৰ্ণকৈ বাচি যাব তাৰপিছত আপুনি তাৰ ওপৰত যদি এটা ক্ৰাউন বহাই দিয়ে তেতিয়া বেষ্ট হয় আৰু যদি অত্যন্ত যদি বোলে দাঁতটো RCT কৰিলেও বোলে বচাব নোৱাৰি তেতিয়া উঠাই দিয়াৰ পিছত তেওঁক আমি মেডিচিন দিওঁ মেডিচিন দি তেওঁক খোৱাৰ পিছত সম্পূৰ্ণভাৱে আৰোগ্য হয় আৰু যেতিয়া দাঁতৰ তলত কেলকুলাছ বহে তেতিয়া মানে আমি স্কেলিঙৰ এডভাইচ দিওঁ যে স্কেলিং কৰিলে ভাল হয় আপোনাৰ দাঁতখিনি অলপ মানে কেলকুলাছ বহিছে
গতিকে দাঁতৰ পৰা গুৰিত যিখিনি কেলকুলা আছে সেইখিনি আমাৰ স্কেলিং মেচিন আছে, সেই মেচিনটোৱেদি আমি ক্লিয়াৰেঞ্চ কৰি আমি আপোনাৰ দাঁতৰ বিষৰ পৰা উপশম কৰিব পাৰোঁ। আৰু লোকেশ্যনটো আমাৰ নকাৰী ৰোড, অপজিট টু মিড টাউন হস্পিটেল। আৰু ছাৰৰটো দুখন ক্লিনিক আছে। এখন আছে আমাৰ ছুপাৰ মাৰ্কেটৰ তলত, তাতো বহে আমাৰ আফতাব, ডক্টৰ আফতাব হাইদৰ বুলি, তাত এজন আমাৰ টেকনিচিয়ানো আছে হৰেণ বৰা বুলি। তাত আমাৰ টেকনিচিয়ানে আমাৰ দাঁতৰ মানে জোখ লৈ দাঁতটো বনাই পেলাই নি পেচেণ্টক লগাই দিয়ে। তাতো পেচেণ্ট হয়, তাতো আমাৰ স্কেলিঙৰ হেৰি আছে, সুবিধা আছে, চোৱা মেলাৰ চব মানে তাতো সুবিধা আছে। সিমানে আছিলে আৰু ভিতৰলৈ এতিয়া সোমাই যাম আৰু ভিতৰখন চাম আমি। আৰু একচুৱেলি ভিতৰত এখন হয় ভিতৰখন। তো এইজন ইটো ক্লিনিকত থাকে, ইটো ক্লিনিকত থাকে ন? নামটো কৈ দিয়া তোমাৰ? বিটু শইকীয়া ইটো ক্লিনিকৰ পৰা ইয়ালৈ আহিছে। তো আজি আহিছে বুলি কৈছে বাৰু, নাই আজি আহিছা তুমি? আগতে। আৰু তাতো মানে তাত বেছি মানুহ নে ইয়াত বেছি মানুহ আহে? সমানে হয় ন? মানে কি হয় এতিয়া দাঁতখিনি তাতো এনেকুৱা আছে নে? তাত ছেম আছে ন? তো দাঁতৰ বিষয়ে মই মোৰ লগৰ যিটো পাৰ্থ প্ৰতিম সুধিম, তাক দাঁতৰ বিষয়ে সুধিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু একচুৱেলি কি হ'ল, মোৰ দাদাই দাঁত চফা কৰাৰ কাৰণে মই লৈ আহিছোঁ। তো মোৰ লগৰ ল'ৰা যিহেতু হয়, তো পিছত মই কথা পাতিম সিহঁতৰ লগত। তো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ ফ্ৰণ্টত চাই লওক, টাউন মেডিকেল অপজিটত আছে। আৰু এইটো এইখন হয় মোৰ লগৰ ল'ৰা থাকে, আপোনালোকে আহি চাব পাৰে। এতিয়া লগৰটোৱে দাঁত ঠিক কৰি আছে এইজন, আৰু চিনাকি কৰাই দিম অলপ পিছত। তো দাঁত চফা কৰি আছে এতিয়া, আৰু চাউণ্ডটো অলপ বেয়াকৈ যাব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। তো এইজন দাঁত মোৰ লগৰ ল'ৰা হয়, আৰু পিছত চিনাকি কৰাই দিম। আৰু এইজন কৰি আছে চাওক। এইবিলাক গোটেই দাঁত, আপোনালোকৰ জইন কাটি এইবিলাক চাওক, গোটেই দাঁত। এতিয়া দাঁতখিনি চফা কৰাটো চাওঁ আহক। এইখিনি কি হয়? ইমপ্ৰেশ্যন, দাঁতৰ জোখ মানে আমি যিটো দাঁত মানে তেওঁৰ মুখত লগাম, সেই দাঁতটোৰ জোখটো আমি প্ৰথমতে লৈ লওঁ, তাৰপিছতহে আমি তেওঁ দাঁতটো লগাই দিওঁ লেবৰেটৰীত বনাই মেলি। আৰু এই বেজীবিলাক কি হয় তেতিয়াহ'লে? এইবোৰ আপোনাৰ ধৰক এইডাল আপোনাৰ মিক্সাৰ হয়, আমাৰ হেৰি কি এইটো দাঁতৰ আঠা, মানে আপোনাৰ দাঁতৰ আঠা যিটো লাগিব। বুজি পাইছোঁ বাৰু। এইটো আমাৰ এইডাল মিক্সাৰ হয়। এইবোৰ আমাৰ দাঁতৰ ট্ৰিটমেণ্টৰ কাৰণে এইটো স্প্ৰে হয়। আৰু এইটো বেটাডিন মাউথৱাছ, এইটো হাইড্ৰজেন পেৰক্সাইড। তাৰপিছত
আৰু ইমানখিনি দাঁত আছে তো মানে চবৰ দাঁতৰ মানে চাইজবিলাক বেলেগ 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 হয় চবৰে দাঁতৰ চব বেলেগ বেলেগ জেগাৰ পাইছে চব বেলেগ বেলেগ জেগাৰ পৰা তো এই দাঁতখিনি মানে ক'ৰ পৰা অনা হয় এনেকৈ এইবোৰ আমি বৰ্তমান আমাৰ লখিমপুৰত আছিলে গুৱাহাটী আৰু মুম্বাইৰ পৰা অৰ্ডাৰ কৰি আনো গুৱাহাটীত আপোনাৰ এটা তীৰ্থৰ দাম প্ৰায় 3500 পৰা 4000 ভিতৰত সেইটো আপুনি 5 বছৰ ৱাৰেণ্টি পাব আৰু যিটো দাঁত লগোৱাৰ পিছত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে 5 years ৱাৰেণ্টি আছে ৱাৰেণ্টিৰ পিছত আপোনাৰ এদিন থাকিলেও আপুনি ৱাৰেণ্টি পাব আৰু মুম্বাইত যিটো আমি মুম্বাইৰ পৰা যিটো আনো সেইটো কয় জিনকণীয়া সেইটো আপোনাৰ প্ৰায় এটা দাঁতৰ দাম মানে ধৰক 8ৰ পৰা 10ৰ ভিতৰত আৰু সেইটো 10 years ৱাৰেণ্টি পায় মানে দাম কোৱা নাই জাষ্ট আপোনাৰ MRP কৈছে তাত দাম কোৱা নাই কিন্তু আপোনাক এই লিমিটৰ পৰা এই লিমিট মানে প্ৰথম যদি দাঁতটো যেনিবা মোৰ বেয়া হৈ আছে সাপোজ মোৰ দাঁতে লগাব আছে তো মোৰ জোখটো কেনেকৈ ল'ব মানে আপোনাৰ প্ৰথমতে আমি মানে জোখটো ল'বলৈ হ'লে আমি প্ৰথমতে দাঁতটো যদি পেইন থাকে তেতিয়া আমি তাক RCT কৰিম RCT কৰাৰ পিছত যেতিয়া আপোনাৰ পেইনলেছ হৈ যায় তেতিয়া আমি তাক দাঁতটোত অলপ কাটিম ইৰিগেশ্যন কৰি কাটি পেলাইনি তাৰ ওপৰতহে আমি দাঁতটো লগাম তাত দাঁতটো লগাবৰ কাৰণে মানে আমি ইম্প্ৰেশ্যনটো মানে দাঁতটো কটাৰ পিছতহে আমি ইম্প্ৰেশ্যনটো ল'ম গোটেই শেপটো এনেকৈ লয়নে আপোনালোকে আমি তেনেকৈয়ে লওঁ সম্পূৰ্ণ ফুল এনেকৈ ফুল ছেটকৈ লৈ পিনিহে মানে কিবা কৰে মানে এইটো দাঁতৰ শেপ হয় চাওক মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ কিন্তু এইটো মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ তো আমাৰ RVG এক্সৰে হয় ইয়াত আমি এক্সৰে কৰোঁ এক্সৰে কৰি পেলাই আমি প্ৰিণ্ট আউট উলিয়াই দিওঁ ইয়াত দাঁতটোত এক্সৰে কৰাৰ লগে লগে আমি দাঁতৰ ভিতৰত কাৰ কি হৈছে কিমান কেৰিজ হৈছে নে ৰুট ষ্টাম আছে নে কি আছে আমি এইবোৰ চব আমাৰ এক্সৰে দ্বাৰা আমি পেচেণ্টক বুজাই দিব পাৰোঁ আৰু এইটো প্লাছ আমাৰ প্ৰিণ্টাৰ যদি পেচেণ্টে কয় মোক প্ৰিণ্ট আউটটো লাগে আমি তেতিয়া প্ৰিণ্ট আউটটো উলিয়াই দিওঁ এইজন হয় মোৰ লগৰ ল'ৰা তো পৰিচয়টো দি দিয়ে পাৰ্থপ্ৰতিম শইকীয়া মোৰ নাম আৰু মই মৰমত তই মই বুলিয়ে মাতো আমি লগৰ হিচাপত তো এতিয়া ই ক'ব মানে দাঁত চফা কৰা মানে কিমান এক্সপিৰিয়েঞ্চ হৈছে কি হৈছে ফোনৰ তাৰ মুখৰ পৰা তো কৈ দে অলপ একচুৱেলি কি আৰু অলপ কনচিয়াছ হ'ব লাগে ইগন'ৰ কৰিব নালাগে ডেণ্টেল প্ৰব্লেমছবিলাক আহিব যিকোনো ডেণ্টেল ক্লিনিকত যাব পাৰে জাষ্ট অলপ যদি কিবা কেৰিজ দেখে বা অলপ যদি আপোনাৰ কিবা দাঁতটোত যদি অলপ কিবা ব্লেক স্পট টাইপ দেখে তো সেইটো ইগন'ৰ নকৰিব চেঞ্চিটিভিটি হ'লেও কনচাল্ট কৰিব পাৰে তো এখন হয় ৱাৰেণ্টি কাৰ্ড টুকুৰা এনেকৈ আহে নেকি এনেকৈ ফিটিং কৰে ন এইটো ফিটিং তাৰপৰা এনেকৈ জাপ খাই যাব ন কি বুলি কয় মানে গামছৰ মাৰ্জিনবিলাক এইটো কি ডাইৰেক্ট এতিয়া অৰিজিনেল নেকি এইটো মানে ডাইৰেক্ট লগাব পাৰি নেকি হা এইটো মাৰ্জিনছবিলাক দাঁতৰ গামছটো থাকিব এনেকৈ ডাইৰেক্ট লাগি যাব মানে অঁ এইটো ক'ৰ পৰা নাই এইটো মুম্বাইৰ পৰা ন এইটো কি লাগি আছে নেকি এইটো ৰিমুভেবল দাঁত হয় ৰিমুভেবল পাৰ্চিয়েল টেন্স হয় ৰিমুভেবল হয় মানে ৰিমুভ কৰিব পাৰে পিন্ধি থাকিব পাৰে মন গ'লে খুলিব পাৰে এইটো বুঢ়া মানুহে বেছি লগাব চাগে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই